হেল্ল' মাই ডিয়াৰ ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আমি জানো যে ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফী চেপ্টাৰৰ পৰা টোটেল মাৰ্কছ 35 আহে আৰু তাৰ ভিতৰতে 15 বা 20টা MCQ আহে। গতিকে মই তোমালোকৰ বাবে আনিছোঁ 45টা ইম্পৰ্টেণ্ট MCQ, যিটো মেট্ৰিক পৰীক্ষাত খুবেই কমন বা গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আৰু এইবোৰ চালে হয়তো ইয়াৰ পৰা যদি জিঅ'গ্ৰাফীৰ পৰা 15টা কুৱেশ্যন বা MCQ আহে, তাৰ ভিতৰত মই দিয়া কুৱেশ্যন 10টামান কমন পৰিবই বা বেছি পৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা, আৰু মোৰ চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিবা, যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? অৰ্থাৎ বায়ুমণ্ডল হৈছে বিভিন্ন গেছৰ সমষ্টি, য'ত অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু বিভিন্ন ধৰণৰ গেছ থাকে। যদি প্ৰশ্ন কৰে যে বায়ুমণ্ডলৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ কি আৰু কিমান শতাংশ আছে, তেনেহ'লে প্ৰথম স্থানত থকা গেছটো হৈছে নাইট্ৰজেন, যিটো 78.08% আছে। আৰু আমাক প্ৰশ্ন সুধিছে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 0.035%। 2 নম্বৰ কুৱেশ্যন, তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? তোমালোকৰ প্ৰশ্ন এনেধৰণে আহিব পাৰে 2 মাৰ্কৰ, যে নবীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদ কাক বোলে বা সিহঁতৰ মাজৰ পাৰ্থক্য কি, উদাহৰণ কি। চ' গতিকে আমাক সুধিছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ। অনবীকৰণযোগ্য সম্পদ হৈছে যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে এটা সময়ত শেষ হৈ যায়। গতিকে ইয়াত বায়ু, পানী, শস্য যিমান ব্যৱহাৰ কৰিলেও শেষ নহয়। শস্য আমি ৰোপণ কৰিব পাৰোঁ, বায়ু একেবাৰে শেষ নহয়। গতিকে কয়লা বুলি ক'লে ই যিমান ব্যৱহাৰ কৰিম সি সিমান লাহে লাহে কমি যাব। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনত আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন মহাসাগৰে পৃথক কৰিছে? আমি জানো যে মহাদেশ বুলি ক'লে 7খন: এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এটলাণ্টিক বা কুমেৰু মহাদেশ। সেই 7খনৰ ভিতৰত এছিয়া আৰু আফ্ৰিকাক কোনখন মহাসাগৰে পৃথক কৰিছে? তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লোহিত সাগৰ, অপশ্যন চি। নেক্সট কুৱেশ্যন, 2011 চনৰ ভাৰতৰ লোকপিয়ল তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যা কিমান শতাংশ লোক অসমত বাস কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অসমত বাস কৰা টোটেল ভাৰতবৰ্ষৰ যিমান সংখ্যক জনসংখ্যা আছে বা যিমান সংখ্যক মানুহ আছে, তাৰে ভিতৰত অসমত বসবাস কৰে অপশ্যন ডি, 2.60। নেক্সট কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যন হৈছে 2011 চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 398 জন, অপশ্যন বি। নেক্সট কুৱেশ্যন, গোলকীয় উত্তাপ এটা তলৰ কোনটো সমস্যাৰ অন্তৰ্গত? গোলকীয় উত্তাপ বুলি ক'লে আমি অপশ্যন ডি, আন্তঃৰাষ্ট্ৰীয় সমস্যা বুলি ক'ব পাৰোঁ। গতিকে ইয়াৰ শুদ্ধ এনচাৰ ডি। নেক্সট কুৱেশ্যন, চাহাৰা মৰুভূমি, কালাহাৰী আৰু নামিবিয়া মৰুভূমিৰ দৰে পৃথিৱীৰ উল্লেখযোগ্য মৰুভূমি অৱস্থিত কোনখন মহাদেশত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আফ্ৰিকা মহাদেশত। নেক্সট কুৱেশ্যন, চিচিলিছ দ্বীপ কোনখন মহাসাগৰত অৱস্থিত? চিচিলিছ বুলি ক'লে ভাৰত মহাসাগৰত অৱস্থিত, অপশ্যন এ। 9 নম্বৰ কুৱেশ্যন, প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাদ মেৰিয়ানা খাদৰ গভীৰতা কিমান? তো প্ৰশান্ত মহাসাগৰ বুলি ক'লে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। মহাসাগৰ 5খন, তাৰে ভিতৰত সকলোতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। গতিকে সেই মহাসাগৰৰ এখন খাদ আছে যিটোৰ নাম হৈছে মেৰিয়ানা খাদ, আৰু তাৰ গভীৰতা বুলি ক'লে আমি অপশ্যন চি, 11,022 মিটাৰ পাম। 10 নম্বৰ কুৱেশ্যন, অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল, অৰ্থাৎ অসমলৈ পোনপ্ৰথমে কোনটো জনগোষ্ঠীৰ লোক আহিছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। 11 নম্বৰ কুৱেশ্যন, কোন ঠাই
পনীয়া সোণৰ বাবে বিখ্যাত। পনীয়া সোণ বুলি ক'লে সাধাৰণতে আমি খনিজ সম্পদৰ ভিতৰত অন্তৰ্গত নাইবা লিকুইড জাতীয়। চ' সেই পনীয় সম্পদখিনি কোন ঠাইৰ বিখ্যাত, সেইটো হ'ব অপশ্যন ডিগবৈ। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো শিল্প সেৱা খণ্ডৰ শিল্পৰ অন্তৰ্গত? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত আমি পঢ়িলেই গম পাম যে সেৱা বুলি ক'লে সাধাৰণতে পৰ্যটনক বুজায়। যেনে তেল আৰু প্ৰাকৃতিক গেছ বুলি ক'লে সেৱাত নপৰে, চাহ শিল্প, মীন এইবিলাক সেৱাত নপৰে। গতিকে পৰ্যটন হৈছে সেৱাৰ অন্তৰ্গত, গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব চি। নেক্সট কুৱেশ্যন, মাছ উৎপাদনৰ ওপৰত ভিত্তি কৰি তলৰ অসমৰ জিলাসমূহক ৰাজ্যখনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান হিচাপে সজোৱা হৈছে। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব, প্ৰথম হৈছে নগাঁও, দ্বিতীয় হৈছে কাছাৰ আৰু তৃতীয় হৈছে ধুবুৰী। গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব এ। নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যনত আছে 2011 চনৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্য মতে অসমৰ কিমান শতাংশ মাটি বনেৰে আগুৰি আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 34%। নেক্সট কুৱেশ্যন, জনসংখ্যাৰ আকাৰত ভিত্তি অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল? অসমত আটাইতকৈ বেছি এই সংখ্যক জনজাতীয় থকা লোক হৈছে বড়োসকল। গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব এ। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছে 2007 চনত। গতিকে ইয়াৰ শুদ্ধ এনচাৰ বি। বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ হ'ল? এইটো আমি সকলোৱে জানো, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো আমি চাহ উদ্যোগ, অপশ্যন চি বুলি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যন, ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধৰ নাম কি? ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড। গতিকে শুদ্ধ এনচাৰটো হ'ব ডি। 19 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলত অম্লীয় গেছসমূহৰ সৰ্বাধিক ঘনত্ব থাকিলে অম্ল বৰষুণ হয়। অৰ্থাৎ বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ বেছি হ'লে এচিড বৰষুণ হয়? গতিকে আমি জানো যে বায়ুমণ্ডলত যেতিয়া নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড গেছ বৃদ্ধি হয় তেতিয়া এচিড বৰষুণ হয়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দীৰ্ঘতম নদী নীল কোনখন মহাদেশত অৱস্থিত? দীৰ্ঘতম নদী বুলি ক'লে নীল নদীক বুজোঁ, কিন্তু কোনখন মহাদেশত বুলি ক'লে সেইটো হৈছে আফ্ৰিকা মহাদেশত, অপশ্যন বি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ দেশখন হ'ল? কম জনসংখ্যা আৰু মাটিকালিও কম, তো সেইটো হ'ব ভেটিকান চিটি, অপশ্যন চি। 22 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব এণ্ডিছ পৰ্বতমালা। গতিকে ইয়াৰ এ ইজ দ্য কাৰেক্ট এনচাৰ। 23 নম্বৰ প্ৰশ্ন, অসমক কোন দুখন বিদেশী ৰাষ্ট্ৰৰ সীমাৰে আৱৰি আছে? অসম ৰাজ্যক কোন দুটা বিদেশী ৰাষ্ট্ৰই আগুৰি আছে বুলি ক'লে প্ৰথম অপশ্যন আছে নেপাল আৰু ভূটান। ভূটান হয় বাট নেপাল নহয়। গতিকে এ ইজ দ্য নট কাৰেক্ট এনচাৰ। বিত আছে পাকিস্তান হ'ব নোৱাৰে, ভূটান হয়। চিত আছে ভূটান আৰু বাংলাদেশ। অৰ্থাৎ ভূটান বুলি ক'লে উত্তৰ ফালে আছে আৰু বাংলাদেশ পশ্চিম ফালে আছে। গতিকে শুদ্ধ এনচাৰটো হ'ব ভূটান আৰু বাংলাদেশ, অপশ্যন চি। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ হ'ল? চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা ৰাজ্যৰ নাম দিয়া আছে। তাৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ দুৱাৰমুখ বুলি অসমক জনা যায়। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন চি। 25 নম্বৰ কুৱেশ্যন, মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ হ'ল? মানৱ সৃষ্ট বুলি ক'লে যি সম্পদ মানুহে তৈয়াৰ কৰে, মানুহে নিজে বনায়। গতিকে নদী বুলি ক'লে মানুহে তৈয়াৰ কৰিব নোৱাৰে, ই প্ৰাকৃতিকত পৰি যাব। খনিজ তেল বুলি ক'লেও নোৱাৰে। গতিকে জলসিঞ্চনৰ নলাটো মানুহে তৈয়াৰ কৰিব পাৰে। গতিকে মানৱ সৃষ্ট সম্পদ অপশ্যন চি জলসিঞ্চনৰ নলা। নেক্সট কুৱেশ্যন,
ভূমি কোনটো সম্পদৰ শ্ৰেণীৰ ভিতৰত পৰে? ভূমি বুলি ক'লে মাটি। মাটি আমি জানো মাটি প্ৰাকৃতিকভাৱে সৃষ্টি হয়, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো বি, প্ৰাকৃতিক সম্পদ। 27 নম্বৰ কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? এইটো সকলোৱে জানে, গতিকে এই কুৱেশ্যনটো মই তোমালোকৰ ওপৰত এৰি দিলোঁ। ইয়াৰ এনচাৰটো কমেণ্টত জনাবা। আৰু তাৰপিছৰ 28 নম্বৰ কুৱেশ্যনত আমি পাম ভাৰতৰ সবাতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ভাৰতৰ সবাতকৈ পুৰণি তেল শোধনাগাৰ বুলি ক'লে ডিগবৈ শোধনাগাৰ। 29 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোল কোন বিষয়ে অধ্যয়ন কৰে? অৰ্থনৈতিক ভূগোল বুলি ক'লে সাধাৰণতে অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থানীয় বৈষম্যৰ ওপৰত অধ্যয়ন কৰে, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি। 30 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোল শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? অৰ্থনৈতিক ভূগোল শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল জৰ্জ চিজহম, অপশ্যন এ। 31 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তুৰ দুটা প্ৰধান ভাগ কি কি? অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তুৰ দুটা প্ৰধান ভাগ হৈছে এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু এটা হৈছে মানৱ ভূগোল, গতিকে ইয়াৰ অপশ্যন বি। 32 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য কি? অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য বুলি ক'লে অৰ্থনৈতিক কাৰ্যকলাপ স্থানীয় ধাৰাৰ অধ্যয়ন কৰা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। 33 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোল প্ৰাথমিক বৃত্তি বুলিলে কি বুজা? প্ৰাথমিক বৃত্তি বুলি ক'লে সাধাৰণতে কৃষি কাৰ্য, মাছ ধৰা এইবিলাকত পৰে, গতিকে শুদ্ধ এনচাৰ হ'ব অপশ্যন চি। 34 নম্বৰ কুৱেশ্যন, দ্বিতীয় বৃত্তিৰ অন্তৰ্গত কি? তলৰ কোনটোত পৰে? এ বুলি ক'লে উদ্যোগ আৰু উৎপাদন কাৰ্য, বি কৃষি হ'ব নোৱাৰে, এইটো প্ৰথম বৃত্তিত পৰি যায়। চি মাছ ধৰা, এইটোও প্ৰথম বৃত্তিত পৰি যায়। ডিও প্ৰথম বৃত্তি, গতিকে ডি এ ইজ দ্য কাৰেক্ট এনচাৰ। উদ্যোগ আৰু উৎপাদন কাৰ্য দ্বিতীয় বৃত্তিৰ অন্তৰ্গত। 35 নম্বৰ কুৱেশ্যন, তৃতীয় বৃত্তিত কি ধৰণৰ কাৰ্য অন্তৰ্ভুক্ত থাকে? তৃতীয় বৃত্তি, প্ৰথম বৃত্তি আমি বি2 পাইছোঁ, কৃষি এইটো হৈছে প্ৰথম বৃত্তিৰ। তাৰপিছত উদ্যোগ পাইছোঁ আমি প্ৰথম বৃত্তিৰ, বন সংৰক্ষণ এইটোও প্ৰথম বৃত্তিৰ, পৰিবহণ বাণিজ্য যোগাযোগ আদি সেৱাখণ্ড হৈছে তৃতীয় বৃত্তিৰ, গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ। 36 নম্বৰ কুৱেশ্যন, চতুৰ্থ বৃত্তিৰ উদাহৰণ কোনটো? চতুৰ্থ বৃত্তি বুলি ক'লে তথ্য পৰিষেৱা, শিক্ষা আৰু গৱেষণা, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। 37 নম্বৰ কুৱেশ্যন, পৰিৱেশ শব্দটো কি বুজায়? পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থা বুজায়, গতিকে ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ। 38 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ জৈৱ উপাদানসমূহ কি কি? পৰিৱেশৰ জৈৱ উপাদান বুলি ক'লে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। 39 নম্বৰ কুৱেশ্যন, এতিয়ালৈকে জীৱমণ্ডলত কিমান প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, 1.75 মিলিয়ন, অৰ্থাৎ 1.75 নিযুত। 40 নম্বৰ কুৱেশ্যন, পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উৎপাদনসমূহৰ মাজত কি থাকিলে বিশেষ কোনো সমস্যা গা কৰি নুঠে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ভাৰসাম্য। 41 নম্বৰ কুৱেশ্যন, যোৱা 3টা শতিকাৰ ভিতৰত কি যুক্তিৰ পৰিৱেশৰ সমস্যা বৃদ্ধি পালে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন। নেক্সট 42 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত কি সমস্যাৰ সৃষ্টি হয়? যেতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি হয় তেতিয়া গোলকীয় উত্তাপটোও বৃদ্ধি হয়, গতিকে ইয়াত গোলকীয় উত্তাপৰ কথা কোৱা নাই। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, জলবায়ুৰ পৰিৱৰ্তন। নেক্সট 43 নম্বৰ কুৱেশ্যন, কিহৰ প্ৰয়োগে মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱ ধ্বংস কৰে? আমি সকলোৱে জানো যেতিয়া খেতি কৰোঁ আৰু খেতিত কীটনাশক দ্ৰব্য নাইবা অপতৃণনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ তেতিয়া মাটিৰ গুণাগুণ কমি যায়, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এ,
কীটনাশক দ্ৰব্য আৰু অপতৃণৰ দ্ৰৱ যদি আমি বেছিকৈ ব্যৱহাৰ কৰোঁ। 44 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত কোনটো গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি পৃথিৱীৰ উত্তাপটো বঢ়াই ৰাখে? গতিকে ইয়াৰ শুদ্ধ এনচাৰটো মই আগতেও কৈছিলোঁ বা সেই কুৱেশ্যনটো অলপ বেলেগ ধৰণে আছিলে, গতিকে ইয়াৰ শুদ্ধ এনচাৰটোও কাৰ্বন ডাই অক্সাইডেই হ'ব। নেক্সট এণ্ড লাষ্ট 45 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ প্ৰধান যুক্তি কি? এই লাষ্ট নম্বৰ কুৱেশ্যনটোও মই তোমালোকৰ বাবে এৰি দিছোঁ। আৰু এনেধৰণৰ নেক্সট কোনটো টপিকত ভিডিঅ' বনাম তাকে কমেণ্ট কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা।